এভৰিৱান গুড মৰ্নিং ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে চাওক বা নাচাওকে ভিডিঅ'টো দিবই লাগিব নহ'লে মানে ইউটিউবে আপোনাক ফ্ৰিজ কৰি থ'ব আপোনাক নহয় মোক ফ্ৰিজ কৰি থ'ব সেইকাৰণে উপায় নাই আৰু সৰুকৈ হ'লেও ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে চাই থাকক আজিৰ ব্লগটো এতিয়া আহিলোঁ পাকঘৰত কিবা ভাল চালো কৰিব দিছিলোঁ তাকে কুকাৰ মানে দেউতাই আজিকালি সিজোৱা দালি আৰু মানে খিচাৰি তেনেকৈহে খায় সেইকাৰণে সৰু কুকাৰটো ভাল কৰিব দিছিলোঁ লৈ আহিলে মুগৰ দালিও লৈ আহিলে শেষ হৈ গ'ল মাছখিনি মই আগতীয়াকৈ ধুই থৈ দিছোঁ এতিয়া ফটাফট ভাজিলেই হ'ল আৰু এই মাছখিনি ভজা হোৱাৰ পিছত এইফালে কেপচিকাম ভাজিলোঁ মই আৰু পটল চটল ভাজিছোঁ এইফালে মাছৰ আঞ্জাও ৰেডি এতিয়া দুপৰীয়াৰ সাজ সকলোকে বাঢ়ি দিলোঁ ঘৰত কাম কৰা মানুহো আছে সকলোৰে ভাত সাজ মানে বাঢ়ি আৰু দেখুওৱা নাই আৰু এইখিনি দেউতাৰ সিজোৱা দালি খাই বৈ বাচন বৰ্তন ধুই গোটেই কাপোৰ চাপোৰ মানে যিবিলাক ধুইছিলোঁ গোটেইবিলাক থৈছোঁ থৈ দৌৰা দৌৰিকৈ ওলাইছোঁ মানে মই ভবাই নাছিলোঁ সেইকাৰণে দৌৰা দৌৰি কৰাও নাই হাজবেণ্ডে ক'লে বোলে বলা বলা খালি মই যাব নোৱাৰিম সেইকাৰণে দৌৰা দৌৰিকৈ ওলাই আহিলোঁ এতিয়া মানে ঘৰৰ পৰা আহোঁতে 5:30 বাজিয়ে গৈছে চাগে আৰু মানে নলবাৰীৰ আমাৰ এখন ফেমাছ হোটেল আছে মনোজ হোটেল সেইখনৰ পৰাই মিঠাই চিঠাই আনে আৰু য'তে নিব লগা হয় তাৰ পৰা আনে খায়ো ভাল লাগে মিঠাইখিনি আৰু দাম চামো ইমান বৰ বেছি নহয় আৰু সেয়ে আজি বোলে দৌৰা দৌৰিতে অনাই নহ'ল এইখন দোকানতে সোমালে এইখন অৱশ্যে বেয়া নহয় কেতিয়াবা ইয়াৰ পৰাও নিয়া যায় চামতত আহিলেও ইয়াৰ পৰাই লৈ যাওঁ দেখাত সৰু যদিও মিঠাইখিনি খাই কিন্তু বহুত ভাল লাগে তাতে আকৌ মোৰ মূৰটো একদম দৌৰা দৌৰি কৰোঁতে গৰম হৈ গৈছে সেয়ে ঠাণ্ডাও আনিব ক'লোঁ তিনিওটাই ঠাণ্ডা খালোঁ হাজবেণ্ডে নাখালে হাজবেণ্ডে কিবা বেলেগ খাইছে আমি ঠাণ্ডা চাণ্ডা খাই মানে মই ঠাণ্ডা হ'লোঁ আৰু এতিয়াহে অলপমান শান্তি পাইছোঁ এয়া চাওকচোন চামতা পাৰো মানে অলপ এন্ধাৰ এন্ধাৰ হ'বই ধৰিছে তাৰপিছত এয়া পালোঁ আমি সৰ্থেবাৰী পালোঁ যেতিয়া চিন্তাই নাই বেছি দূৰ নহয় অৱশ্যে আহোঁতে যে দেৰি হৈ গ'ল সেইকাৰণে এন্ধাৰ হ'ব বুলি চিন্তা চাওকচোন এন্ধাৰ হৈয়ে গ'ল দেখাই নোপোৱা হৈছে এইটো হৈছে আমাৰ ঘৰ আমি পিছফালেৰে সোমালোঁ এইফালে আকৌ দেউতাই তালা চালা লগাই ক'ৰবাত গ'ল মানে দেউতাহঁতে ক'বা নাছিলে আজি যে আমি ঘৰত আহিম আহি পালোঁ ঘৰ এও গ'লে মানে কাম আছে তাৰ পাপা কি হয় তোমাৰ মামা কি খেলছি ৰাতিপুৱাই উঠিলোঁ গা মূৰ ধুলোঁ আজি মানে মাৰ কামৰ তিথি তাকে সেয়া মাহ প্ৰসাদ অকণমান বৌৱে তিয়াই থৈ দিছে আৰু এই দুটা আছে ইয়াত মা কালি আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল গৰু একদম খেলি উৎপাত তাৰপিছত মই অকণমান শুয়ে থাকিলোঁ ঘৰতো মানে চব দৌৰা দৌৰি হ'ল যে অলপো মানে ৰেষ্টে পোৱা নাই ঘৰতো কাম কৰা মানুহ আছিলে তাকে আহি অকণমান শুলোঁ আৰু ভিডিঅ' কৰাই নহ'ল ৰাতি এতিয়া ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা এতিয়া মানে চাহ তাহ খোৱাই নাই বৌ কাম কৰি আছে আৰু এই দুটা উঠা নাই উঠিলেহে মানে চাহ তাহ বনাই খাম আৰু এতিয়া বেছি দেৰি হোৱা নাই 6টা বাজিলহে বৰষুণ ওলাই মেলি ৰেডি ভকত আহি পেলাই এইকেইটা আমাৰ এই উৎপাত কৰি আছে এতিয়া উলিয়াই দিব লাগিব এইফালে আমাৰ পুথি পঢ়াৰ কাৰণে ককাজন আহিয়ে পালে আৰু মাহীও সোনকালে আহিলে ঠগীৰ মানে যোগাৰখিনি কৰিলে আৰু এইফালে আমাৰ চনা ৰেডি গা চা ধুলে তাই হৃদয়কো ধুৱাই দিলোঁ আৰু ইয়াত মই পুৰি ভাজি আছোঁ মেঘালীও আহি পাইছে মেঘালীও হেল্প কৰি দিছে মাহীও দি আছে মই তাইক কৈ আছোঁ যে মোক ভিডিঅ' নকৰবা চনাই মানে ভিডিঅ' কৰিছে আজি এইখিনি পুৰিখিনি ফটাফট হ'লে আৰু ভকতক চাহ দিব পাৰিম আৰু এইফালে মই দালি বহায়ে দিলোঁ আৰু পুৰিও ৰেডি
এইফালে মাহী আৰু মেঘালীয়ে তৰকাৰী যোগাৰ মানে আঞ্জাখিনি কাটি আছে আৰু বেলেগ নাই নিৰামিষে যিহেতু পনীৰ বনাব লাগিব আৰু দালি তৰকাৰী পাপৰ ভাজিব লাগিব আৰু এতিয়া মোৰ কামখিনি হ'ল মানে দালিখন হৈ গ'ল মোৰ এইফালে মই চাব আহিলোঁ কোন কোন আহিছে বৰদেউতাহঁত আহিছে আমাৰ নিজৰে বৰদেউতা খুৰা এয়া খুৰীমাহঁত আৰু কাষৰৰ ককা কেইজনমানক মাতিছিলে তাকো ককাহঁতো আহিছে চাহ দিব লাগিব যিহেতু চাব আহিলোঁ এবাৰ দালি ৰেডি ভাত বহাই দিলোঁ মছলা বটা মানুহ কাটি আছে পনীৰ আৰু এই মছলা পাতি পাতৰ বঢ়িয়া হেল্পাৰ এইফালে আমি মানে ভাতৰ যোগাৰ কৰি আছোঁ আৰু এইফালে বৌ আৰু চনাই আমাৰ চাহৰ যোগাৰটো কৰি আছে মানে বেছি মানুহ নহয় যিহেতু বৌয়ে দিব পাৰিব পুৰি চুৰিটো ভাজি দিলোঁ দি আছে আৰু ইহঁতে আৰু এইখিনি ভিডিঅ' আমাৰ চনাই কৰিছে মই যিহেতু ব্যস্ত আছোঁ তাই কিন্তু মোক আজি হেল্প কৰি দিছে আৰু অলপ এইফালে মানে চাহ কোনোবাই মানে পোৱা নাই সেইকাৰণে দাদাই আকৌ আহিল চাহ নিবলৈ আৰু চাহখিনি দিয়া হোৱাৰ পিছত এয়া মেঘালীয়ে পনীৰ বনাই আছে মোৰ দালিও হ'ল তৰকাৰীও হ'ল পনীৰখিনি বনাই আছে আৰু এয়া বৌ কিবা আৰু যোগাৰ কৰি আছে আৰু এইফালে সেৱা চেৱা কৰি আহিলোঁ আমি প্ৰসাদ চসাদ খালোঁ এতিয়া মানে এয়া মই পনীৰখিনি সাজি দি আছোঁ এইফালে ভাত দিছে আগতে খুৰা ককা চব বহি লৈছে আগতে মানে ভকতক দি দিছে তাৰপিছত মহিলাখিনিক দিব খোৱা বোৱা চব শেষ গোটেইখিনি মই দেখুৱাব নোৱাৰিলোঁ এইফালে আমাৰ মাহী যাবলৈ ওলাল মহা অসুখী বহুত মই এৰি হ'লেও যে আহিছে অকণমান সময় দিছে আমাক সেইখিনি বহুত এতিয়া আমি আকৌ মানে কাম চামখিনি হোৱাৰ পিছত সিহঁতে কৰিছে বাকীখিনি কাম মই এই দুটাক চম্ভালি আছোঁ ইয়াত অকণমান ৰেষ্ট লৈছোঁ আহিছে মেঘালীও আহিছে কথা পাতিবলৈ আমি মানে কথা পাতিবলৈ টাইমেই পোৱা নাই তাই ৰাতিপুৱা আহিল মই মানে সেই আগা দিনা ৰাতিয়ে আহিলোঁ এতিয়া আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ কাৰণ এতিয়া আৰু মানে ভিডিঅ' কৰা নহ'ব ৰাতিয়ে চিম্পুলকৈ কিবা খাম আৰু ল'ৰা ছোৱালীকেইটাও খেলি আছে তেন্তে আজিলৈ বাই বাই